অৰুণাচলৰ ফিনভিৰুৰ পৰা অপহৰণ কৰা ৩ কয়লা মহৰীক যোৱাকালি মুকলি কৰি দিয়ে আলফা স্বাধীনে। অৰুণাচলৰ ফিনভিৰুৰ কয়লা খনিৰ পৰা অপহৰণ কৰা ৩ কয়লা মহৰীক মুকলি কৰি দিয়ে আলফা স্বাধীনে। ৩ অপহৃত শ্ৰমিক ক্ৰমে জ্ঞান থাপা, লেখক বৰা আৰু চন্দন নাৰ্জাৰী। জ্ঞান থাপা আৰু লেখক বৰাৰ ঘৰ তিনিচুকীয়া জিলাৰ লেখাপানীত। শুকুৰবাৰে পুৱাৰ ভাগতেই অৰুণাচল প্ৰদেশৰ নামপুঙৰ লম্ভি সমীপৰ লালপুল অঞ্চলত মুকলি কৰি দিয়ে। 18 ফেব্ৰুৱাৰীত ফিনভিৰুৰ পৰা অপহৰণ কৰি লৈ গৈছিল 3জন শ্ৰমিককে। 33 দিনৰ অন্তত মুকলি কৰি দিয়ে অপহৃত লোককেইজনক। শুকুৰবাৰে তিনিওকে মুকলি কৰি দিয়ে যদিও আছাম ৰাইফলছৰ পৰা আজি ইতিমধ্যে জিম্মাত লৈছে অৰুণাচল আৰক্ষীয়ে। বৰ্তমানো মানমৌ থানাত আছে তিনিওগৰাকী। জানিব পৰা মতে অসম পুলিচৰ হাতত আজি গতাই দিব তিনিওকে। মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক ছাত্ৰীৰ ৰিপৰ্ট, কে নিউজ 7।